So friends, welcome to Winnovative. আজি এটা অতি ইণ্টাৰেষ্টিং আৰু কঠিন কুৱেশ্যন লৈ মই আপোনাৰ ওচৰত উপস্থিত হৈছোঁ আৰু এই প্ৰশ্নৰ উত্তৰ যদি আপোনাৰ ওচৰত আছে ইউ আৰ এ ট্ৰুলি জিনিয়াছ জাষ্ট ইমেজিন কৰক আপুনি এনেকুৱা এখন ঠাইত আবদ্ধ হ'ল য'ৰ পৰা ওলাবৰ কাৰণে কেৱল দুখনেই দুৱাৰ আছে আৰু দুয়োখন দুৱাৰ দেখাত একে আৰু এখন দুৱাৰ খুলিলে আপোনাৰ মৃত্যু হ'ব পাৰে আৰু আনখন দুৱাৰ খুলিলে তাৰ পৰা ওলোৱা এটা ছেফ ৰাস্তা আপুনি পাব আৰু ফ্ৰেণ্ডছ দুয়োখন দুৱাৰৰ সন্মুখত দুজন গাৰ্ড আছে গাৰ্ড দুজনো দেখাত এজন আনজনৰ সৈতে 100% একে ইট মিন্স এজন আনজনৰ ডুপ্লিকেট বুলি ক'ব পাৰি আৰু আপোনাক এটা অপশ্যন দিয়া হৈছে যে দুয়োজন গাৰ্ডকে এটাকৈ কুৱেশ্যন মাত্ৰ এটাকৈহে কুৱেশ্যন সুধিব পাৰে ইয়াতো এটা টুইষ্ট আছে এজন গাৰ্ডে কেৱল সঁচা কথা কয় আৰু আনজন গাৰ্ডে কেৱল মিছা কথা কয় আৰু আপুনি এটো নাজানে কোনজনে সঁচা কথা কয় আৰু কোনজনে মিছা কথা কয় এতিয়া আপুনি তাৰ পৰা ওলাবৰ কাৰণে ছেফ ৰাস্তা থকা দুৱাৰখন কেনেকৈ বিচাৰি উলিয়াব অলপ চিন্তা কৰক আৰু ফ্ৰেণ্ডছ যদি এই প্ৰশ্নৰ উত্তৰ আপোনাৰ ওচৰত আছে দেন কমেণ্ট কৰি জনাব এই প্ৰশ্নৰ উত্তৰ দিব পাৰিলে ইউ আৰ এ ট্ৰুলি জিনিয়াছ নেক্সট ভিডিঅ'ত মই এই প্ৰশ্নৰ উত্তৰ লৈ আহি আছোঁ আপোনালোকৰ ওচৰলৈ চ' ষ্টে টিউন গাইজ দিছ ইজ ডে প্ৰটিম চাইনিং আউট